मेरे प्यारे बच्चों, आज मैं प्रत्यय के बारे में एक वीडियो बना रही हूँ। तुम लोग वीडियो को अच्छी तरह देख लेना और समझने की कोशिश करना। ये प्रत्यय शब्द में ही दो भाग होते हैं, दो अंश होते हैं, पति और अय। पति का मतलब साथ में और अय का मतलब चलना, अर्थात साथ में चलना। अर्थात शब्दটোৱে আমি এইটো অৰ্থ বুজি পাওঁ যে প্ৰত্যয় হ'ল একোটা শব্দখণ্ড যি কাৰোবাৰ লগত বহে। কাৰ লগত বহিব? এতিয়া মূল শব্দ या धातु के साथ, মূল কোনো শব্দ या धातु লগতহে এই শব্দখণ্ডখিনি বহে। অৰ্থাৎ আমি ক'ব পাৰোঁ যে প্ৰত্যয় হ'ল मूल शब्द या धातु के साथ जो शब्दखंड संयुक्त होते हैं वही प्रत्यय है। अर्थात तुमने इस वाक्य को देखो, तुमने पत्र लिखकर कहाँ भेजा। এতিয়া আমি অকল শব্দবিলাক জয়েন কৰিলে শব্দবিলাকেৰে আমি বাক্য সাজিব পাৰোঁ, কিন্তু শব্দবিলাকেৰে অকল শব্দকেইটা লগ খোৱালে আমি এটা অৰ্থপূৰ্ণ বাক্য পাব নোৱাৰোঁ। অৰ্থপূৰ্ণ বাক্য পাবলৈ হ'লে আমি প্ৰত্যয় জয়েন কৰিব লাগিব, সংযুক্ত কৰিব লাগিব, তেতিয়াহে আমি অৰ্থ পাওঁ। আৰু এই প্ৰত্যয়বিলাক ব্যৱহাৰ লৈয়ে আমি এটা এটা বেলেগ বেলেগ অৰ্থ পাব পাৰোঁ। यहाँ पे देखो, तुमने पत्र लिखकर कहाँ भेजा। तो तुम এটা শব্দ, লিখ এটা শব্দ, ভেজ এটা শব্দ। ইয়াত আমি নে লগাইছোঁ, কৰ লগাইছোঁ, আ লগাইছোঁ। তো এই যে লগাইছোঁ এই খণ্ডকেইটাই হ'ল প্ৰত্যয়। আৰু ইয়াত লগোৱাৰ লগে লগে আমি এটা বেলেগ অৰ্থপূৰ্ণ বাক্য পালোঁ। তাতে আকৌ যদি তুম শব্দটোৰ লগত এই কিসকা বুক হে, কিতাপ হে, এই মেৰা কিতাপ হে, মেৰা, ৰাটো এটা ধৰি লওক প্ৰত্যয়, উস্কা, কাটো হ'ল। তেনেধৰণে আমি প্ৰত্যয়বিলাক নলগালে আমি অৰ্থটোহে নোলায়। মূল শব্দৰ লগত আমি শব্দখণ্ড কিছুমান ব্যৱহাৰ কৰিহে আমি এটা সুন্দৰ বাক্য গঠন কৰিব পাৰোঁ। অৰ্থাৎ আমি এইটো মনত ৰাখিব লাগিব যে प्रत्यय वे एक शब्दखंड है जो किसी अन्य शब्द से जोड़कर अपनी प्रकृति के अनुसार अर्थ परिवर्तन कर देते हैं। प्रकृति अनुसरी अर्थ परिवर्तन कर दिया वाक्यটোৰ বা শব্দটোৰ। ये एक ऐसा खंड है जिसका अर्थ अलग से देखने से कुछ नहीं है। এইটো এটা এনেকুৱা শব্দখণ্ড যাৰ কিন্তু মূল শব্দটোৰ পৰা যদি অলগ কৰি চাওঁ তেতিয়াহ'লে আমি ইয়াৰ কোনো অৰ্থ নোলায়, কিন্তু আমি যদি তাক মূল শব্দ বা ধাতুৰ লগত জয়েন কৰোঁ তেতিয়াহ'লে কিন্তু এটা অৰ্থ ওলায়। আমি এইটোৱে মনত ৰাখিব লাগিব যে প্ৰত্যয় হ'ল একোটা শব্দখণ্ড আৰু প্ৰত্যয়ৰ নিৰ্দিষ্ট কোনো অৰ্থ নাই। ই মূল শব্দৰ লগত যুক্ত হ'লেহে অৰ্থপূৰ্ণ হয়, অৰ্থপূৰ্ণ ৰূপে প্ৰকাশ কৰে। আৰু प्रत्यय सदाय मूल शब्दर पिछत बहे, बाद में जुड़ते हैं और मूल शब्द के आगे युक्त होने वाला को उपसर्ग कहते हैं। ये प्रत्यय आमी दुई प्रकार पाओ, कित प्रत्यय और तद्धित प्रत्यय। अभी देखो कित प्रत्यय के बारे में। कित प्रत्यय जो है वे क्रिया के मूल, अर्थात आमी कित प्रत्यय विषय जनार आगते आमी क्रिया मूल की हेतु जानिब লাগিব। क्रिया के मूल होल धातु। धातु के साथ जो प्रत्यय संयुक्त होता है और क्रिया रूप लेता है उसे प्रत्यय कित प्रत्यय कहते हैं। अर्थात क्रियापद হ'বলৈ হ'লে আমি মূল ধাতুটোৰ লগত এটা प्रत्यय যুক্ত কৰিব লাগিব, তাৰ পাছতে সম্পূৰ্ণ আমি ক্ৰিয়াপদটো পাওঁ। গতিকে ক্ৰিয়া মূল ধাতুটোৰ লগতে যি প্ৰত্যয় যোগ হয় তাকে কিত প্ৰত্যয় বোলে। যেনে ধৰি লোৱা লিখ এটা ধাতু, তাত না যোগ কৰিলোঁ, তেতিয়া লিখনা হ'ল। লিখটোৰ লগত যদি আমি তা যোগ কৰোঁ লিখতা হ'ল। পঢ় ধাতুটোৰ লগত যদি তা যোগ কৰোঁ পঢ়তা হ'ল। নাচ ধাতুৰ লগত না যোগ কৰি দিলোঁ নাচনা হ'ল। খা ধাতুৰ লগত
টি যোগ কৰিলোঁ খাটি হ'ল বোল ধাতুৰ লগত তা যোগ কৰি দিলোঁ বল্টি হ'ল বা বোল্টা হ'ল তোমালোকে এইটো মনত ৰাখিবা যে ক্ৰিয়া মূল অৰ্থাৎ ধাতুৰ লগত যি প্ৰত্যয় যোগ হয় তাকে আমি কীট প্ৰত্যয় বুলি কওঁ इसके बाद तद्धित प्रत्यय আকৌ संज्ञा विशेषण सर्वनाम अव्यय এই শব্দবিলাকৰ লগত যি प्रत्यय संयुक्त होता है उसे तद्धित प्रत्यय कहते हैं संज्ञा सर्वनाम अव्यय विशेषण এইটো কাক কয় তোমালোকে জানা গতিকে সেইখিনি কথা আসলে জানি ল'ব লাগিবই তাত আমি চাওঁ যে হম মানে আমি সেইটো হম শব্দটো হ'ল सर्वनाम शब्द हम जोगरा हमारा उसটো হ'ল सर्वनाम शब्द তাত কা লগাই দিলোঁ उसका কা প্ৰত্যয় যোগ হ'ল তেনেকৈ সংজ্ঞাপদ নদী নদী যোগ ইয়া নদিয়া সেইটো হ'ব পাৰে আকৌ চাবলৈ গ'লে আমি এতিয়া কিছুমান বিশেষণ শব্দ ধৰি লোৱা গৰম যোগ আহত গৰমাহত অন্ধ এইটো হ'ল কি শব্দ विशेषण शब्द विशेषण पद तब विशेषण पद के साथ भी जो प्रत्यय संयुक्त होता है उसे भी तद्धित प्रत्यय कहते हैं এতিয়া আমি যেতিয়া আমি পৰীক্ষাত পাওঁ তেতিয়াহ'লে আমাক কিছুমান শব্দ দি দিয়ে তাত আমাক মূল শব্দটো বাছি উলিয়াবলৈ দিয়ে কেতিয়াবা প্ৰত্যয়টো ভাগ কৰি উলিয়াবলৈ দিয়ে গতিকে আমি মূল শব্দটো আমি জানিব লাগিব আৰু প্ৰত্যয়টো তাত ব্যৱহাৰ হোৱা প্ৰত্যয়টোৰ বিষয়ে আমি জানিব লাগিব এনেকৈ চোৱা যে গৰমাহত দি দিছে তেতিয়া আমি তাৰ মূল শব্দ কি জানিব লাগিব গৰম তাত কি প্ৰত্যয় যোগ হৈছে আহত প্ৰত্যয় যোগ হৈছে তেনেকৈ অন্ধেৰা অন্ধ যোগ এৰা প্ৰত্যয় যোগ হৈছে ভদ্ৰেপন ভদ্ৰ যোগ পন ভদ্ৰেপন নম্ৰতা নম্ৰ যোগ তা প্ৰত্যয় যোগ হৈছে এনেকৈ আমি ভাগ কৰি উলিয়াব পাৰোঁ তোমালোকে উদাহৰণবিলাক চাবা মন কৰিবা আৰু ভাগ কৰি উলিয়াবলৈ চেষ্টা কৰিবা আশা কৰিছোঁ তোমালোকে ভিডিঅ'টো চাই অকণমান হ'লেও প্ৰত্যয়ৰ বিষয়ে ধাৰণা কৰিব পাৰিছা যে তোমালোকে মনত ৰাখিবা যে প্ৰত্যয় সদায় পিছত মূল শব্দৰ পিছত বহে প্ৰত্যয় হ'ল একোটা শব্দখণ্ড যাৰ অলগছে দেখিবলৈ গ'লে চাবলৈ গ'লে কোনো অৰ্থ নাই এই যেতিয়া শব্দৰ লগত সংযুক্ত হয় তেতিয়াহে তাৰ হেৰি অনুসৰি অৱস্থান বা ৰূপ অনুসৰি বেলেগ বেলেগ অৰ্থ প্ৰকাশ কৰে তাৰপাছতে আমি তাৰ দুটা ভাগ পালোঁ কীট প্ৰত্যয় আৰু তদ্ধিত প্ৰত্যয় কীট প্ৰত্যয় হ'ল ক্ৰিয়া মূল ধাতুৰ লগত যি প্ৰত্যয় যোগ হয় সেয়া কীট প্ৰত্যয় আৰু তদ্ধিত প্ৰত্যয় হ'ল বাকী ধৰি লওক ক্ৰিয়া বাহিৰে বাকী যিকেইটা পদ তাৰ লগত যিকেইটা যি প্ৰত্যয় সংযুক্ত হয় সেয়া হ'ল তদ্ধিত প্ৰত্যয় আশা কৰিছোঁ তোমালোকে নিশ্চয় বুজি পাইছা এই পইণ্টকেইটা তোমালোকে মনত ৰাখিবা আৰু যিখিনি উদাহৰণ দেখিবলৈ পোৱা সেইবিলাক তোমালোকে কৰিবলৈ চেষ্টা কৰিবা আজিলৈ সামৰিছোঁ ধন্যবাদ